আজাদী কা অমৃত মহোৎসৱ পালনৰ কাৰণে ইয়াতে আমি ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ পৰা এখন সভা আয়োজন কৰিছোঁ। এইটো হৈছে ফ্লেছ ফ্লাড মেনেজমেণ্ট ইন BTC এৰিয়া। আৰু ইয়াত আমাৰ IITৰ ছিনিয়ৰ মোষ্ট প্ৰফেচাৰ পৰশ শৰ্মা ছাৰ আহিছে, CITৰ প্ৰফেচাৰ মনোময় ছাৰ আহিছে, আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু বড়ো একৰ্ডৰ ইমপ্লিমেণ্টেশ্যন ৰিলেটেড মানুহখিনি আহিছে। ইয়াত আমি বিশেষকৈ আলোচনা কৰিব ওলাইছোঁ যিটো ফ্লেছ ফ্লাড প্ৰব্লেম আমাৰ এইটো এৰিয়াত হৈ থাকে। সেইটো প্ৰব্লেমটো আমি সকলোৱে জানোৱেই, সেইটো কথা ক'ব লগা বিশেষ নাই। কিন্তু এই প্ৰব্লেমটো কিয় হয় আৰু ইয়াক কেনেকৈ সমাধান কৰিব পাৰি, সেই উদ্দেশ্যে এই সভাখন আয়োজন কৰা হৈছে। আৰু আমি আশা কৰিছোঁ এই সভাখনৰ পৰা আমি ভাল ইনফৰমেশ্যন কিছুমান পাম আৰু এক প্ৰকাৰৰ সজাগতাও হ'ব। আৰু তাৰ আগলৈ কেনেকৈ আমি আগবাঢ়ি যাওঁ সেই বিষয়ে বিশেষকৈ এতিয়া টেকনিকেল ছেশ্যন এখন হ'ব। আৰু তাত আমাৰ পৰশ শৰ্মা ছাৰ আৰু CIT কোকৰাঝাৰৰ পৰা, আৰু আমাৰ বিশেষ কৰি ইয়াত অলৰেডি ব্ৰহ্মপুত্ৰ ব'ৰ্ডে এখন DPR বনোৱা আৰম্ভ কৰিছে, য'তেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি। নট ফৰ এক্সিকিউশ্যনটো দেৰিও হ'ব পাৰে, কিন্তু সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰে ওপৰত এখন DPR বনাইছে, যিখনক আমাৰে ৰিটায়াৰ্ড চিফ ইঞ্জিনিয়াৰ বৰগোহাঁই ছাৰ তাত জড়িত হৈ আছে। তেখেতে আজি সেই বিষয়ে ইয়াত ক'ব, আৰু তাক আৰু কেনেকৈ আমি আগুৱাই লৈ যাওঁ চবেই আলোচনা কৰিবৰ কাৰণে এই সভাখন আয়োজন কৰা হৈছে। বিশেষকৈ আমাৰ ইয়াৰ সমস্যা, যেনেকৈ মই কৈছোঁ, মই নিজেও এতিয়া ইয়াৰে বাসিন্দা বুলি ক'ব পাৰি, মোৰ পত্নী ইয়াৰ পৰা আহিছে, গতিকে ইয়াত মই সমস্যাখিনি গম পাওঁ। আৰু সেই যিটো সমস্যা, ইমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ, ৰাস্তা হৈছে, দলং হৈছে, নতুন নতুন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, এই বিল্ডিংখিনি ষ্ট্ৰাকচাৰখিনি হোৱাৰ লগতে আমি সেইখিনি ছেফটিটোও দিব লাগিব। আৰু আমি সকলোৱে দেখিছোঁ যে এইটো এটা ডাঙৰ সমস্যা, আৰু এই সমস্যাটো সমাধান কৰাৰ কাৰণে আজি আলোচনাটো হৈছে। ফ্লাড ডেমেজৰ ক্ষেত্ৰত ফ্লাড ডেমেজ হয়, সেইটোকে কৈছোঁ আমি ডিটেইল প্ৰজেক্ট ৰিপৰ্ট এটা আমি বনাম। এইটো অহা বছৰ এই ৰিপৰ্টটো ওলাই আহিব। ওলাই অহাৰ পিছত সেইটো ইমপ্লিমেণ্টেশ্যনৰ ষ্টেজত যাব। নেক্সট আমাৰ এইটো BTAD ডাইৰেক্ট কৰে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ডিং কৰে, সেইটো অহা বছৰে ডিছকাশ্যন হ'ব। এতিয়া আমি জাষ্ট তাৰ কি সমাধান হ'ব পাৰে, তাৰ কাৰণে কি ষ্ট্ৰাকচাৰ বা কিছুমান নন ষ্ট্ৰাকচাৰেল মেজাৰো থাকিব, যেনেকৈ এইটো ৱাৰ্ণিং ছিষ্টেম ভাল হ'ব পাৰে, যিটো কাৰণে আমি আগতেই গম পাই যাওঁ যে ফ্লাডটো আহিব। যদি এদিন আগত এতিয়া এটা ছিষ্টেম আছে, সেই ছিষ্টেমটোকে আৰু কেনেকৈ আপডেট কৰিব পাৰি, সেই ছিষ্টেমটো কোনে কৰিব, BTAD বা BTCয়ে নিজেই কৰিব পাৰে, বা তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিব পাৰে। সেইটো নেক্সট ইয়াৰে হ'ব। এতিয়া আমাৰ জাষ্ট সেইটোৰ ওপৰত ৰিপৰ্ট এটা বনাই হৈ আছে। থেংক ইউ। BTAD area is subject to flash flood every year that we have already sudden flooding. আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।